এখন গাঁৱত এহাল মাউৰা ল'ৰা ছোৱালী আছিল। ল'ৰাটোৰ নাম আছিল তীখৰ আৰু ছোৱালীজনীৰ নাম আছিল চুটিবাই। ল'ৰাটো সৰুৰে পৰা বিৰাট বুদ্ধিয়ক আছিল, সেয়েহে গাঁৱৰ ৰাইজে তাৰ নাম ৰাখিছিল তীখৰ আৰু ছোৱালীজনী যিহেতু চুটি চাপৰ আছিল সেয়েহে তাই নামটো দিছিল চুটিবাই। সৰুৰে পৰা সিহঁতৰ মাক বাপেক নোহোৱা হেতুকে বিৰাট কষ্টত দুয়ো ডাঙৰ হৈছিল। এদিন আকৌ সকলোকে পিঠা খোৱা দেখি আমাৰ তীখৰ কাই পিঠা খাবলৈ মন গ'ল আৰু সি বায়েকক এনেধৰণে ক'লে, আহকচোন চাওঁ। চুটিবাই, পিঠা খাবলৈ বৰ মন যায় অ'। হে বোপাই, মন গ'লেই জানিবা, খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিলে, নহ'লেনো আই বোপাই আমাক কিলো টিপতে এৰি মৰি যায়নে? কণা গোসাঁই আমাৰ ফালে কোনা চকুটো দি থাকে, কোনো মতে খুজি মাহি ভাত এগাল পিঠা খাবলৈ বৰা ধান পাম ক'ত, তেল পাম ক'ত, গুড় পাম ক'ত? বায়েকৰ কথা শুনি সি অলপ পৰ ভাবিলে আৰু ভাবি সি বায়েকক ক'বলৈ ধৰিলে এনেধৰণে, চুটিবাই, তই মোৰ জোঠা এই কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহোঁ। এইবাৰ তীখৰ কাই ওলালে বৰা ধানৰ সন্ধানত। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ নাটকখন আগলৈ চাই যাব। আজি প্ৰথম এপিছড কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শকসকল, ইমান পৰে আপোনালোকে বুঢ়ী আইৰ অন্তৰ্গত এটি সুন্দৰ সাধু, অকণমানি সাধু, তীখৰ আৰু চুটিবাই এই নাট্য ৰূপ দিবলৈ চেষ্টা কৰা অকণমানি এটা অংশ আপোনালোকে উপভোগ কৰিলে। যদি চাই ভাল পালে কণমানিহঁতৰ অভিনয়, তেনেহ'লে প্লিজ আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।